গুড মৰ্নিং নমস্কাৰ সকলোকে আকৌ এটা নতুন মিনি ব্লগৰ সৈতে মই হেমেন্দা আৰু আজি ক'ত যাম জানেনে নাই তো ভিডিঅ'টো শেষলৈকে চাই থাকক আজি মই আহিলোঁ এটা কামত আচ্ছা কামত মানে কামটো অলপ বেলেগ ধৰণৰ মানে সেই টেণ্ট হাউচৰ কাম নহয় ঠিক আছে আজি এইকেইটা ৰুমত কৰিব লাগে ৱাৰিং আৰু মই থাকিম লগত আৰু মেইন ইলেক্ট্ৰিচিয়ানটো আহিব গুৱাহাটীৰ পৰা গতিকে এইকেইটা গোটেইকেইটা ৰুমত ৱাৰিং হ'ব আৰু যি লাগে গোটেইখিনি লগাব লাগিব এইবিলাক গোটেইখিনি বস্তু আছে ৰঙৰ পৰা গোটেই লাইট আৰু এইভাগে চুইচ বৰ্ড পাইপ গোটেইখিনি আছে যি সামগ্ৰী লাগে গোটেইখিনি আছে বাহিৰতো কৰিব আছে মানে গোটেই ঘৰটো কমপ্লিট আৰু বাৰাণ্ডা গোটেইখিনি तू समझा हाँ नहीं तू समझा नहीं আৰু এনেকৈ মই কামত ধৰিলোঁ এইটো চাওক ওপৰত উঠি এইটো দেখাই দিছোঁ এইটো চিলিং লগাইছে আৰু ৱাৰিং নকৰাকৈ চিলিং লগালে বহুত দিগদাৰ হয় মানে আমি এতিয়া এই ফুটাটোৰে চাই আছোঁ এনেকৈ কামত ধৰি অকণমান মোকো দেখাই দিলোঁ মইনো কেনেকৈ আছোঁ মেইন ছাপ্লাইডাল একেবাৰে নি লাষ্টৰ পৰা কাম ষ্টাৰ্ট কৰিলোঁ মানে বাথৰুমৰ পৰা ষ্টাৰ্ট কৰিলোঁ এখন এডজাষ্ট ফেন লগাব আছিল আৰু এনেকৈ আমি গোটেইখিনি তাত শেষ কৰি এইটো ৰুমত আহিলোঁ এইটো ৰুমত আহি গোটেইখিনি মিলাই আছোঁ এতিয়া বৰ্তমান কোনো নাই মই অকলে আছোঁ আৰু ইলেক্ট্ৰিচিয়ানজন দোকানৰ ফালে গ'ল আৰু এনেকৈ ময়ো বস্তুখিনিকে ৰখি আছোঁ বহুত টকাৰ মাল আছে সেইটো কাৰণে মোক ৰখি থাকিব কৈছে আৰু এনেকৈ ৱালবিলাকতো গোটেই আগৰ ৱাৰিংটো বৰবাদ গ'ল মানে কোনো নাথাকিছিল ইয়াতে আৰু এতিয়া নতুনকৈ আৰু লগাই আছোঁ মানুহ থাকিব ইয়াতে সেইটো কাৰণে গোটেইখিনিয়ে ঠিক কৰি আছোঁ 2000 years later পানী খাই দেখিলোঁ যে বতৰটো বহুত বেয়া কৰিছে মানে অন্ধকাৰ কৰিছে সেইটো কাৰণে আজিৰ কামটো ইয়াতে শেষ কৰাৰ লগতে মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম বাই বাই